হেল্ল', এই ভাইটিয়ে ইটা বনাই আছে। এতিয়া আমি যাম চিমেণ্ট কঢ়িয়াবলৈ গৈ আছোঁ আমি এতিয়া। টেৰেং টেৰেং আপোনালোকে চাই থাকক, আমি এতিয়া চিমেণ্ট আনিব যাম কেনেকৈ। আপুনি কি শিকি গ'ল মানে এইটো বনোৱা? এইটো বৰ্তমান মই কিমান দিনৰ পৰা বনাই আছে এনেকুৱা? নতুন ট্ৰেইনাৰ। এই চাওক, আপুনি ভিডিঅ'ত কিবা ক'ব নেকি? কাৰোবাক মাতিব নেকি এইটো আপোনাৰ ওচৰত? এই হেল্পাৰকেইটাক পাতিবলগীয়া আছে, পাৰ্টনাৰ অলপ দৰকাৰ আছে। আচ্ছা, তো কোনোবা আহে যদি আহিব পাৰিব। ইয়াত কাম বহুত ভাল আছে। এই আমাৰ ভাইটিও আছে। ভাইটি এবাৰ কৈ দিয়ক ইয়াত কামটো কেনেকুৱা আছে। বহুত ভাল আছে। এয়া কলিমন্দাই বহুত বোলে ফাৰ্ষ্ট ক্লাছ পাইছে, সেইকাৰণে তেওঁ এতিয়া এইটো বনোৱা শিকি গৈছে। এইটো বনোৱাটো বহুত বনাই দিছে তেওঁ। আজিৰ দিনটোত কিমান বনাইছে চাওক, দেখিছে? এয়া তেওঁৱে বনাইছে গোটেইখিনি, আৰু এতিয়া বনাই থাকিব সন্ধ্যালৈকে। এয়া এটা বনালে বোলে 10 টকাকৈ দিয়ে, সেইকাৰণে তেওঁ বনাই আছে, চাই থাকক।